আৰু নতুন দলটো তো এইটোতো আমি ক'ব লাগিব এইটোতো বিজেপিৰ এটা বি টিম নিচিনা হৈ আছে, মানে চি টিম নিচিনা হৈছে। তাৰমানে BPF, UPPL আৰু যিটো নতুন দল হৈছে ABP, এই গোটেইবিলাক দলে বিজেপিৰ হেৰিতে নেতৃত্বতে চলি আছে, তেওঁলোকৰ হেৰিতে চলি আছে। আৰু তেওঁলোকৰ এতিয়া কিছু হ'লে তেওঁলোকে অলপ উত্থান হৈছে তেওঁলোকৰ ৰাজনৈতিকভাৱে। হয় চাওক, যোৱাকালি আমি আপোনালোকৰ বিভিন্ন চেনেলৰ মাধ্যমত জানিবলৈ পাৰিছোঁ যে কংগ্ৰেছৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জোচেফ হাজদা ডাঙৰীয়াই এটা মন্তব্য কৰিছে। মন্তব্যত কৈছে যে নতুন পাৰ্টি APB দলটো বিজেপিৰ বি টিম। তো তেখেতক মই ক'ব বিচাৰিছোঁ যে APB দলটো বিজেপিৰ বি টিম নে কোকৰাঝাৰ জিলা সমিতি কংগ্ৰেছ কমিটিখন বিজেপিৰ বি টিম, সেইটো তেখেতে এবাৰ অধ্যয়ন কৰা খুব প্ৰয়োজন আছে। কাৰণ বিগত দিনত আমি দেখিবলৈ পাইছোঁ বা এই ৰিচেণ্ট দেখিবলৈ পাইছোঁ যে কংগ্ৰেছৰ জিলা সম্পাদক যিজন, তেখেত আৰু তেখেতৰ লগতে কংগ্ৰেছৰ বিভিন্ন বিষয়ববীয়াসকল ৰাতি 10টাৰ পিছত ফকীৰগাম সমষ্টিৰ EM অৰূপ কুমাৰ দেৰ ঘৰত কিয় উঠা বহা কৰে। তাত যদি আপোনালোকে তেখেতৰ বা অৰূপ কুমাৰ দেৰ CCTV ফুটেজ নিৰীক্ষণ কৰে, তাত সকলো জল পথ হৈ ওলাই আহিব। আৰু তেখেতে কৈছে যে আমি বিজেপিৰ টিমত বা বিজেপিৰ নীতি আদৰ্শ মানি চলি আছোঁ বুলি কৈছে। আমি APB দলে কেতিয়াও বিজেপিৰ নীতি আদৰ্শ মানি চলা দল নহয়, বা আমি কোনো দলৰে নীতি আদৰ্শ মানি নচলোঁ। আমি কেৱল মানি চলোঁ আমাৰ সভানেত্ৰী ডক্টৰ অঞ্জলি বাইদেউৰ নীতি আদৰ্শ মতে আমি কাম কৰি যাম বা কাম কৰি আছোঁ। হয়, মই আশাবাদী। দলে যদি মোক প্ৰাৰ্থিত্ব প্ৰদান কৰে, মই গোমা সমষ্টিত খেলিবলৈ সাজু আছোঁ। যথেষ্ট উত্থান। গোমা সমষ্টিৰ ৰাইজে APB দলক আঁকোৱালি লৈছে। গতিকে যদি আমি তাত নিৰ্বাচন খেলোঁ বা দলে যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে, আমি জিকি আহিবলৈ সক্ষম হ'ম।